আৰু ইয়া সব লাও বেঙেনাৰ হেৰিটোকে লগাব লাগে কপৌ ফুল আনব লাগে হে গাইছ ওয়েলকাম টু আৱাৰ চেনেল সঞ্জীৱ লাইফষ্টাইল আৰু আজি গৰু বিহু আমাৰ গৰু নাই এয়া ছাগলী আৰু মোকে গৰু বুলি মাতে বাৰু দেখা যায় ইটা আৰু এহেঁতক গা চা ধুব লাগিব আৰু দীঘলতি পাত এয়া দীঘলতি পাতৰ অৱস্থা নাই আৰু এয়া আমি বৰদেউতাৰ ঘৰৰ পৰা লৈ আহিছোঁ আৰু এতিয়া এহেঁতক লাও বেঙেনা খুৱাওঁ কিন্তু তাত নকলিলে হ'ল আকৌ গা ধুৱাব লাগিব আৰু এই আমি তেল ৰেডি কৰি আছোঁ মিঠাতেল এহেঁতক মানে ছাগলী টেকেলি গা ধোৱা ধুই শিঙত লগাই দি আমি এইখিনি পিছত গা পা ধুই আমি সানিব লাগিব আৰু এইখিনি আনিছোঁ আনি ইয়াতে থৈ লওঁ বাৰু দীঘলতি পাত থৈ লওঁ আৰু বেঙেনা চেঙেনা দি আৰু ইহঁতৰ আগে অকণমান পানী চিটি লোৱা হৈ গ'ল আৰু ইয়া সব লাও বেঙেনাৰ হেৰি ৰেডি হৈ গ'ল আৰু ইহঁতে আহি গৈছে আৰু চোতালত দেউতাক পুৰা গা চা ধুই আহি গৈছে মানে গা চা ধুইহে ধুৱাব জানো ছাগলীক এইটো কি কৰে এইটো ফটা দিব লাগিব এইটো ফটা দিব লাগিব পিছত আৰু এইগিলা লাও বেঙেনা আৰু এটা লাও খা বেঙেনা খা আৰু এইটো এইটো তিতা কেৰেলা আৰু মাৰি থাক দেউতাই মাৰ বেঙেনা খা তিতা খা এই বছৰে বছৰে বাঢ়ি যা এই দি তাৰপৰা নহয় পাৰিলে দেউতাই এই বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপে সৰু তই হলি বৰ ছাগলী আমাৰ গৰু নাই সেইকাৰণে ছাগলী বুলি ক'লো আৰু ইফালে দিছোঁ পলাল সেইকাৰণে এই ঘৰৰ ভিতৰত থাকোঁতে দিব লাগে অঁ ফটাটো এই ফটাটো দিলে ফটা দে ফটা দে ফটা দে সেই ফটা দে ফটাটো দি দে সেই আহে সেই পলাইছে এই দীঘলতি মানে খুৱাই দিব লাগিব দীঘলতি দীঘল পাত ছাগলী চাৰো জাহাজাত মাৰে সৰু বাপে সৰু তই হ'লে বৰ ছাগলী পলাইছে ইহঁতে অন্যদিনা নপলাওৱে আজি পলাইছে দেখিল নে ইহঁতে নপলাওৱে নাই দীঘলতি দীঘল পাত ছাগলী চাৰো জাহাজাত মাৰে সৰু বাপে সৰু তই হ'লে বৰ ছাগলী আৰু এতিয়া গা ধুই দিব লাগিব পানী ছিটিয়াই দিলে আৰু এইখিনি এডাল হেৰিত এই লৰিডাল সানি আনি পেলাই আলাই থৈ দিব লাগিব আৰু দেউতাই সিহঁতৰ গাটো ধুই দি মই ওলাওঁ দেৰি হৈ যাব নহ'লে ডিউটি আছে আৰু গা চা ধুই পেলাই এইখিনি তেল সানি দিব লাগিব আৰু কালি লগ পাম আপোনালোকক মই এতিয়া যাওঁ আকৌ কালি নহয় ৰাতি লগ পাম আৰু কালি আছে মানুহ বিহু আৰু এতিয়া মই বঢ়িয়াকৈ ওলাওঁ আৰু তেল চেল সানো সিহঁতক মানে ছাগলী গা চা ধুই ছাগলীটোৰ শিঙত ভৰিত তেলখিনি লগাই দিব লাগিব আৰু লগাই দিয়াৰ পিছত মই মূৰত সানিম সানি পেলাই ভাত চাত খাই ডিউটিলৈ গুচি যাম আকৌ তাৰপিছত আহি লগ পাম আপোনালোকক আৰু গা চা ধুই লৈ আহিল আৰু এই তেল সানি দি আছে মায়ে বঢ়িয়াকৈ শিঙত তেল সানি দিছে হেৰি সানি দিছে আৰু চকৰি টকৰি সানি ভৰি চৰি সানি দিয়ে আৰু তেল লৈ লৈ সানি দিছে সানি থাক আৰু সেইখিনি খাব নিদিবি নহ'লে বেছি টান মাৰি নিদিবি আৰু আলু ধৰিব লাগিব আৰু আমাৰ এইটো কলফুল লৈছে পাৰি আজি বিহু স্পেচিয়েল মায়ে লগাই আছে মূৰত জেতুকা এই চেলে চেলে লগাই আছে আৰু তাইও লগাব জেতুকা আৰু আমাৰ নাই জেতুকা লগাবৰ কাৰণে কিয়া তাই বোলে তাই জেতুকা মূৰত নলগাও কৰি কমেণ্ট পাছ কৰিছে তাৰ পৰাই আৰু মায়ে বঢ়িয়াকৈ লগাওঁ মই এতিয়া যাওঁ আৰু ডিউটিৰ কাৰণে জেতুকা লগাব লাগে জেতুকা লগাব লাগে কপৌ ফুল আনিব লাগে আৰু কালি কপৌ ফুল আনিব লাগিব তাইৰ কাৰণে লগাবি আৰু আজি ঘৰত লাও বেঙেনা এইগিলা আমি বনাই পেলাই খাব নালাগে নাপায় বুলি কোৱা শুনিছিলোঁ আৰু আমি সেইগিলা আজি একো বনোৱা নাই পানীলাও বেঙেনা তিতা কেৰেলা এইগিলা একো বনোৱা নাই আৰু এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ওলাওঁ ডিউটিত যাবৰ কাৰণে ওলাই ৰেডি হৈ গ'লোঁ আৰু আমাৰ ফালৰ পৰা আপোনালোকলৈ অসমীয়া নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু ভালে থাকক কুশলে থাকক আৰু আজি আমি হয়তো ৰাতি খানা খাব পাৰোঁ আমি বেছিকৈ 1 জানুৱাৰীতহে মানে 31 তাৰিখনে আমি খানা খাওঁ আৰু 31 তাৰিখত আমাৰ ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ বহাগৰ 1 তাৰিখটোহে বেছি ইম্পৰ্টেণ্ট গতিকে আজি চৈতৰ শেষ মানে আজিৰ পৰা চৈত শেষ হ'ল বহাগ নতুনকৈ আৰম্ভ হ'ব গতিকে আজি ডিউটিৰ পৰা আহি আমি খানা খোৱাৰ এটা আয়োজন চলাম যদি একো অসুবিধা নহয় আৰু বহুত যদি দেৰি নহয় আহি পাওঁতে আৰু আজি মই লৈ যাম সেইকাৰণে বাইক আৰু গাড়ী চাড়ীৰ প্ৰব্লেম হ'ব পাৰে বুলি আজি মই বাইক লৈ যাম আৰু মইনাহে বঢ়িয়াকৈ মোক যোগাৰ কৰি দি আছে আৰু এতিয়া যাওঁ কিবা এই চাই আছে আৰু এতিয়া মই সোনকালে যাওঁ নহ'লে বহুত বেছি দেৰি হৈ যাব আৰু সোনকালেও ঘূৰি আহিব লাগিব আজি ডিউটিৰ পৰা ঘৰ আহি পাই গ'লোঁ আৰু আজিৰ পৰা আৰম্ভ হৈ যাব দেউল আৰু আহোঁতে এটা দেউল দেখা পাইছোঁ আৰু এইবাৰ বোলে ঘোঁৰা বন্ধা দেউল পিছ হৈছে একজেক্টটো নাজানো আৰু আপোনালোকে যদি কমেণ্ট কৰে মোক সুধি হ'লেও মানে সেই কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম তাৰে কমিটিৰ লগত যাৰ লগত নহওক কথা পাতি মই কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ ছাগলীক নতুন বগা দিছিল আৰু মই সেইবিলাক দেখা হ'ল বহুত বেছি দেৰি হৈ গ'ল আৰু কালিও আমি নতুন গেঞ্জি বা কিবা এটা পিন্ধিব লাগিব দেখা যাওক কি আছে কি নাই আৰু বজাৰ চজাৰ কৰা দেখা নহ'ল আৰু মই চেঞ্জ কৰি লওঁ আৰু আজি আমাৰ খানা খোৱা কথা আছে দেখা যাওক কি হয় খানাটো হয়েই নে নহয়